বিটিআর চাৰিখন জিলাৰ ভিতৰত ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ কাৰণে আজি ৱৰ্ল্ড থেৰাপিষ্ট ডে উপলক্ষে বা কেন্দ্ৰ কৰি কোকৰাঝাৰ ছায়েন্স কলেজে বা ছায়েন্স কলেজৰ উদ্যোগত আমাৰ প্ৰিন্সিপাল সিনহা ডাঙৰীয়াৰ নেতৃত্বত আজি যে আমি কোকৰাঝাৰৰ একদম মজমজিয়াত মেইন প্ৰপাৰত এখন থেৰাপিষ্ট ক্লিনিক খুলিব পাৰিছোঁ। সেইটো কাৰণে মই বহুত আজি আনন্দিত আৰু সুখী। আৰু অহা দিনত বিটিআৰবাসী ৰাইজৰ কাৰণে বা 32 লাখ পপুলেশ্যনৰ কাৰণে আমি কেনেকুৱা আমি মানুহক মানে আগন্তুক দিনত থেৰাপিষ্ট হিচাপে সজাগতা আৰু সেৱা দিব পাৰোঁ বা বেমাৰ পৰা মুক্ত কৰিব পাৰোঁ, সেইটোৰ কাৰণে আৰু 3টা ক্লিনিক অহা দিনত খোলাৰ আমি ব্যৱস্থা হাতত লৈছোঁ। আৰু লগতে আজিৰ মানে এই ৱৰ্ল্ড থেৰাপিষ্ট ডে হিচাপে আমাৰ এই ছায়েন্স কলেজে আজি এখন ধুনীয়া এটা মানে এক্টিভিটিছ ৰাখিছে। এইটো হ'ল যে চাইক্লিং। ইয়াতে ছোৱালীসকল ল'ৰাসকল আজিৰ দিনত চাইকেলিং কৰিব। তো চাইকেলিংটো কিয় কৰিব? যে চাইকেলিং কৰিলে, মেডিটেশ্যন কৰিলে, প্ৰাণায়াম কৰিলে, য়োগা কৰিলে আমাৰ ইমিউনিটিটো ষ্ট্ৰং হয়। যিহেতু ক'ভিডটো এতিয়ালৈকেও নিষ্ক্ৰিয় হৈ যোৱা নাই, ক'ভিডৰ ভয়াৱহতা এতিয়াও আছে আৰু ICMR ৰিপৰ্ট মতে আৰু থাৰ্ড ৱেভ অহাৰ এটা চান্সেছ আছে। তো সেইকাৰণে আমি আমাৰ ইমিউনিটিটো কেনেকুৱা আমি ষ্ট্ৰং কৰিব পাৰোঁ আৰু আমি মানুহক কেনেকুৱা সজাগতা কৰাই পেলাই নিজকে মানে সুৰক্ষিত কৰিব পাৰোঁ, সেইটোৰ কাৰণে আজি ছায়েন্স কলেজে যি ইমান ধুনীয়া এটা ইনিচিয়েটিভ লৈছে। চ' বিং এন এক্সিকিউটিভ মেম্বাৰ অফ বিটিআৰ আই এম ভেৰি হেপী এণ্ড মই এক্সপেক্ট কৰোঁ যে অহা দিনত নট অনলি কোকৰাঝাৰ, ইচ এণ্ড এভৰি ডিষ্ট্ৰিক্ট, চিৰাং, বাক্সা, ওদালগুৰি 4টা জিলাতে যেনে এনেকুৱা কাৰ্যসূচী হাতত লয় আৰু এটা ভাল মেছেজ আমাৰ বিটিআৰবাসী ৰাইজক যাতে দিয়ে। তো মই আপোনাৰ সাংবাদিক বন্ধুসকলক মই এইটো ক'ব বিচাৰিছোঁ যে আমাৰ মোদী চাহেব কৈ থাকে যে দেশ বদল रहा है, तो बहुते कहे जे कहाँ बदल रहे, तो कहाँ बदल रहे हैं? जो लोग ये सब बातें बोलते हैं वो लोग यहाँ पे आके थोड़ा देख ले, अपनी आँखों से देख ले कि देश बदल रहा है कि नहीं। आज কেতিয়াবা বিটিআৰবাসী ৰাইজ ভাবিছিলেনে যে কোকৰাঝাৰৰ বুকুত এটা বা এখন থেৰাপিষ্ট ক্লিনিক চেণ্টাৰ হ'ব? আজিৰ দিনত হ'ল। আজি যে ল'ৰা ছোৱালী অকল আহি গ'ল, ইমান সজাগতা, আগতে এনেকুৱা এক্টিভিটিছ আছিল নে? তাৰমানে কি পৰিৱৰ্তন, এটা ধুনীয়া চিটুৱেশ্যন গঢ়ি উঠি আছে আমাৰ বিটিআৰত। শান্তি শৃংখলা সব এতিয়া মুকলিভাৱে চবেই ঘূৰি আছে, কোনো অশান্তি নাই, একো নাই, চবেই নিজা নিজা কাম কৰি আছে। সেইদিনা আমাৰ চিফ ছাৰক এজন বুঢ়া মানুহ, 60 বছৰ ঊৰ্ধে বুঢ়া মানুহ এজনে ক'লে যে মোৰ টকা পইচা নালাগে, মই বুঢ়া হৈ গৈছোঁ, মই চাকৰিৰ পৰা অৱসৰ লৈছোঁ। মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে এই যে 60 বছৰত আজিৰ দিনত মই উপলব্ধি কৰিব পাৰিছোঁ যে শান্তি বিটিআৰত আহিছে। আজি কোকৰাঝাৰত দেৱৰগাঁও কওক, টেঙাপাৰা কওক, শান্তিনগৰ কওক, সুভাষপল্লী কওক, নাৰাবাৰী কওক, য'তে আপুনি 11টা হওক 12টা হওক আপুনি ঘূৰক ফুৰক, কোনেও আপোনাক আগৰ নিচিনা কোনেও হেৰাস নকৰে। এই ধুনীয়া মুহূৰ্তত ৱৰ্ল্ড থেৰাপিষ্ট ডে হিচাপে আজি যে কাৰ্যসূচী এইটো মই এতিয়া ফ্লেগ অফ কৰি আছোঁ আৰু সকলৰ মংগল কামনা কৰিছোঁ। হেল্থ ইজ ৱেল্থ, স্বাস্থ্যই সম্পদ। স্বাস্থ্য যদি আমি ভাল ৰাখিব নোৱাৰোঁ, আমি কোনো কামত এনজয় কৰিব নোৱাৰোঁ। সেইকাৰণে প্ৰত্যেক মানুহৰ স্বাস্থ্য সজাগতা ৰাখিব লাগিব, হেল্থটো ঠিক ৰাখিব লাগিব। ধন্যবাদ। আমাৰ মাননীয় EM ডাঙৰীয়াই যি এছুৰেঞ্চ দিছে আৰু তেখেতৰ প্ৰচেষ্টাত আমি অহা 3টা ডিষ্ট্ৰিক্টত খুলিব পাৰিম। আৰু বিশেষকৈ আমি আজি আনন্দিত যে ইমিউনিটি ডেভেলপমেণ্ট চেণ্টাৰ যে কলেজত খুলিছোঁ, এইটো অসমত বোধহয় ফাৰ্ষ্ট, ক'তো কোনো কলেজত খোলা নাই। আমি আৰু এই প্ৰগ্ৰামটো ষ্টুডেণ্টক কম্পালচাৰী কৰিম আৰু তো আমি অহা দিনত আমি 3টা ডিষ্ট্ৰিক্টত খোলাটো কনফাৰ্ম।